নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এছএছ সলিউশ্যনলৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব বিচাৰিছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ সমাজ বিজ্ঞান। তাৰে 14 নং পাঠত আছে পৃথিৱীৰ আকৃতি। ইয়াৰে অতি দৰকাৰী প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। যদি এতিয়ালৈকে মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি এটা লাইক দি দিবা। এতিয়া বলাচোন আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। অনুশীলনী 1ত আছে একোটিকৈ বাক্যত উত্তৰ লিখা। আমি ক নম্বৰটো এনেদৰে বহীত লিখি দিব বিচাৰিছোঁ। ক, প্ৰশ্ন হৈছে জিঅ'ত মানে কি? জিঅ'ত হৈছে ছাত্ৰ-ছাত্ৰীসকল পৃথিৱী সদৃশ। আমি এনেকৈ লিখিম জিঅ'ত মানে পৃথিৱীৰ সদৃশ। অৰ্থাৎ বিজ্ঞানীসকলে পৃথিৱীৰ আকৃতিক জিঅ'ত বুলি নামকৰণ কৰিছে। আমাৰ 1 নম্বৰৰ ক উত্তৰ ইমানখিনি। খ হৈছে মেগেলান নামৰ নাবিকজনে কি প্ৰমাণ কৰিছিল? খ, মেগেলান নামৰ নাবিকজনে পোনপ্ৰথমে পৃথিৱীখন গোল বুলি প্ৰমাণ কৰিছিল। পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে কোনে জুখি উলিয়াইছিল? গ, পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে পণ্ডিত পাইথাগোৰাছে জুখি উলিয়াইছিল। ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ উত্তৰটো আমি অলৰেডি লিখি দিলোঁ। এতিয়া আছে ঘ, পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা?
এইটো উত্তৰ আমি এনেকৈ লিখিম উত্তৰ মেৰু উত্তৰ মেৰু মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। হৈ গ'ল আমাৰ এতিয়া অংগ আছে বিষুৱীয় বিয়া কাক বোলে। এইটোত আমি লিখি দিব পাৰোঁ অংগ পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালক পৃথিৱীৰ বিষুৱীয় বিয়া বোলে। এতিয়া আমি আলোচনা কৰিম প্ৰথম বিষুৱীয় বিয়া আৰু মেৰু ব্যাসৰ মাজৰ পাৰ্থক্য পৰিলক্ষিত হোৱাৰ কাৰণ কি? ইয়াতে আমি এনেকৈ লিখিব পাৰোঁ মেৰু ব্যাসৰ দৈৰ্ঘ্য 12,714 কিলোমিটাৰ আৰু বিষুৱীয় ব্যাসৰ দৈৰ্ঘ্য 12,757 কিলোমিটাৰ। দুয়োঢাল ব্যাসৰ পাৰ্থক্যটো হৈছে 40 কিলোমিটাৰ। এতিয়া আমাৰ আছে দ্বিতীয় নম্বৰ বিষুৱ ৰেখা কি? দ্বিতীয় পৃথিৱীক সমানে দুটা ভাগত ভাগ কৰিছে। এই ৰেখাবোৰক ঢালক বিষুৱ ৰেখা বোলে।
দ্বিতীয় নম্বৰটো হৈছে আমি এতিয়া আলোচনা কৰিম বৰকাৰ্য দ্ৰাঘিমা ৰেখা কি? বৰকাৰ্য দ্ৰাঘিমা ৰেখা হৈছে পৃথিৱীৰ দুই মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। জহ নম্বৰটো হৈছে গুৰু বৃত্ত কাক বোলে? এইটো হৈছে যে আন দ্ৰাঘিমা ৰেখা সমূহেও ইহঁতৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখা সমূহৰ লগ লাগি বৃত্তৰ সৃষ্টি কৰে। এই বৃত্তক গুৰু বৃত্ত বুলি কোৱা হয়। ইয়াৰ পিছত আহিছোঁ আমি 2 নং খালী ঠাই পূৰ কৰা। মই কৰিম অকল উত্তৰকেইটাহে লিখি দিম। তোমালোকে পৰীক্ষাত বা ঘৰত নোটছ বনাওঁতে সম্পূৰ্ণ লাইনটো লিখি খালী ঠাইৰ যিটো লিখিবা তাতে তলত আণ্ডাৰলাইন কৰি দিবা। মই অকল উত্তৰটোহে লিখি গৈ আছোঁ। ক পৃথিৱীৰ আকৃতি কি? গোলাকাৰ। তাৰপিছত গোলক পৃথিৱীৰ কি হয়? মানে গোলক পৃথিৱীৰ এটা আমি কৰিব পাৰোঁ, আৰ্হি বুলি ক'ব পাৰোঁ। খ আৰ্হি। গ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুবিন্দু লগ লগাই কল্পনা কৰা ৰেখাডালক কি বেয়া বোলে? এইটো হ'ব মেৰু বেয়া। ঘ পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰু বেয়াডাল কি ডাঙৰ নে সৰু? পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰু বেয়াডাল সৰু। অংগ বিষুৱ ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখাবোৰক কি বোলে? অক্ষৰেখা বোলে। তাৰ পাছত আহিছে চ 23/10 উত্তৰ অক্ষৰেখাডালক কি বোলে? কৰ্কট ক্ৰান্তি। ছ 64/10 দক্ষিণ অক্ষৰেখাডালক কি বোলে?
ৰো নৃত্য বোলে। বৰকাৰ্য গোটেই পৃথিৱীতে মুঠতে কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? এইটো হ'ব 360 ডাল। য'টো হৈছে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা আৰু কি দ্ৰাঘিমা ৰেখাডাল লগ লাগি গুৰুবৃত্ত সৃষ্টি কৰিছে? খালী ঠাইত হ'ব 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাই। তাৰপিছত আহিছোঁ নিয়ম। ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ নিয়ম দ্ৰাঘিমা ৰেখা। ইয়াৰ পিছত আমি আলোচনা কৰিম 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। ক ভাৰতবৰ্ষত দিন হ'লে আমেৰিকাত ৰাতি হয়। কথাটো শুদ্ধ নে অশুদ্ধ? এইটো হ'ব শুদ্ধ। শুদ্ধ। খ পৃথিৱীৰ আকৃতি থাল এখনৰ দৰে ঘূৰণীয়া। এইটো হ'ব অশুদ্ধ। পৃথিৱীৰ আকৃতি সম্পূৰ্ণ গোলাকাৰ নহয়। তাৰপাছত আহিছোঁ ঘ পৃথিৱীৰ উপৰিভাগ সমান। এইটো অশুদ্ধ। পৃথিৱীৰ উপৰিভাগ সমতল নহয়। তাৰপিছত আহিছোঁ ঘ পৃথিৱীৰ মেৰুব্যাস আৰু বিষুৱীয় ব্যাসৰ দৈৰ্ঘ্য সমান। আমি মেৰুব্যাস আৰু বিষুৱীয় ব্যাস এই দুটাৰ দৈৰ্ঘ্য আমি অলপ আগতে পাই আহিছোঁ, একে সমান নহয়, 40 ডিগ্ৰী পাৰ্থক্য আছে, গতিকে অশুদ্ধ। অংগ পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ বৃত্তাকাৰ। এইটো আছিল অৰ্ধবৃত্তাকাৰ, গতিকে অশুদ্ধ। তাৰপিছত আহিছে প্ৰথম চ বিষুৱ ৰেখাডালে পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে। এইটো হ'ব শুদ্ধ। হয়, বিষুৱ ৰেখাবিলাকে পৃথিৱীক দুটা ভাগত ভাগ কৰিছে। ছ পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ সমান্তৰাল আৰু সমান। এইটো অশুদ্ধ হ'ব। অশুদ্ধ। আজিলৈ ভিডিঅ' সামৰাৰ সময় হৈছে, গতিকে পৰৱৰ্তী যিখিনি প্ৰশ্ন উত্তৰ আছে এই 4 আৰু 5 এই পৰৱৰ্তী ভিডিঅ'ত দি দিয়া হ'ব। গতিকে মোৰ এই চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি এটা লাইক দি দিবা। তেতিয়াহ'লে আজি সামৰোঁ। ধন্যবাদ।